নমস্কাৰ। এয়া হৈছে দুটা সৰু লোকেল মুৰ্গী পোৱালি মাংস। ঘৰৰে দুটা পোৱালি কাটিলোঁ। আচলতে মোৰ নানী খুব গাটো বেয়া, তো নানীৰ কাৰণে মই অকণমান বনাই লৈ যাম বুলি ভাবিছোঁ, আৰু লগতে নানাকলৈও অকণমান লৈ যাম। তাৰ কাৰণে মই লৈছোঁ 3টা মধ্যমীয়া চাইজৰ পিঁয়াজ, এনেকৈ পিচি লৈছোঁ। মিহি কৰি লোৱা নাই, অলপ গোটা হৈও থাকিবলৈ দিছোঁ মাজে মাজে। আৰু নহৰু কেইফুটমান আৰু আদা অকণমান এনেকৈ থেতেলিয়াই লৈছোঁ। মই পিচি থোৱা আদা নহৰু দিয়া নাই, এনেকৈ থেতেলিয়াই ল'ম এতিয়া। একেবাৰে মিহি কৰি লোৱা নাই, এনেকৈ অলপ জাষ্ট থেতেলিয়াইহে লৈছোঁ। তাৰপাছতে এয়া কুকাৰত মই মাংসখিনি দিলোঁ, আদা নহৰু অকণ দিলোঁ। মই চব ইয়াতে একেলগে দি পেলাই এইখিনি আৰু হুইচেল মৰাই দিম। কি কি দিছোঁ চাওঁ আহক। আদা নহৰু, পিঁয়াজ, তাৰপাছতে আন্দাজ অনুসৰি অকণমান নিমখ। মছলা মই একো নিদিওঁ, যিহেতু মই চুপ আকাৰত বনাইছোঁ। এয়া জালুক অকণমান, এনেকৈ খায়ো ভাল পাব, আৰু যিহেতু গাটোও ভাল নহয়, গতিকে অকণমান আৰাম পাব, সেইটো কাৰণে লৈ গৈছোঁ। অকণমান বাটাৰ দিছোঁ। আপোনালোকে বাৰু এনেকৈ বনাই দিয়েনে? মই যেতিয়া নানাৰ ঘৰলৈ যাওঁ, প্ৰায় এনেকৈ মই বনাই লৈ যাওঁ। বিস্কুট চিস্কুটটো খায়ে থাকে ন, গতিকে এনেকুৱা অকণমান দিলে ভাল লাগে। অকণমান হালধি আৰু এটা ইলাচি দিছোঁ, তেজপাত অকণমান, আৰু ইয়াতে এতিয়া মই অকণমান পানী দিম। পানী দি পেলাই 3-4টামান হুইচেল মৰাই দিম, তেতিয়া খাবলৈ ভাল পাব। এনেও সৰু পোৱালি, প্ৰায় এপোৱামান জোখৰ হ'ব। দুটা পোৱালি আছে ইয়াতে। এয়া চিটি মৰালোঁ মই, খুব ধুনীয়াকৈ হৈছে, গোন্ধটোও ধুনীয়া হৈছে। এইকণ এতিয়া আমি লৈ যাম। আচলতে এয়া মই ৰাতি বনাই আছোঁ, আমি ৰাতিপুৱালৈ যাম অহাকালি, গতিকে মোৰ ৰাতিপুৱালৈ দেৰি হৈ যাব। মোৰ ছোৱালী আছিলে মাৰ ঘৰত দেৰগাঁৱত, তাইকো লৈ গ'লোঁ। লৈ পেলাই এয়া আমি মেঘেৰটিং পালোঁহিয়ে। ৰাতিপুৱা ওলোৱাখিনি নেদেখুৱালোঁ, আৰু এয়া আমি গৈ আছোঁ। ময়ো মোৰ ছোৱালীক আজি বহুত দিনৰ মূৰত লগ পাইছোঁ, তাইও সেইটো কাৰণে বহুত ফূৰ্তি পাইছে। আৰু এয়া আইতা ঘৰ পালোঁগৈ, নানী ঘৰ। তাৰপৰা এয়া মামাৰ ছোৱালী, এওঁৰ মামায়েকৰ জীয়েক সৰুজনী। এয়া আৰু সৰু ল'ৰা ছোৱালীহে লগ পাই পেলাই পূৰা খেলাত লাগি গ'ল। আৰু ৰাতিপুৱা ঘৰৰ পৰা ওলাই অহাখিনি মই আচলতে ভিডিঅ' কৰিবলৈ নহ'লে, খুব লৰালৰি হ'ল। প্ৰথমতে আমি এওঁৰ নানীয়েকৰ ঘৰলৈ আহিলোঁ। এয়া নানা। হাই বুলি কওক, কোনো নহয়, আপুনি হাই বুলি কওক। কওক না, হাই বুলি কওক না। এয়া আমাৰ নানী। মোক ফটোত ভাল নালাগে। ধুনীয়া লাগিছে, ধুনীয়া লাগিছে। ক'ত বেয়া লাগিছে? কি ধুনীয়া লাগিছে। তামোল চামোল খাই গোটেই ৰঙা হৈ আছে। আৰু এজনী মাহিন দেই, চিকি দে। হাই কয়, হাই কয়, হাই কয়। দুজনী মামাৰ ছোৱালী। আমি সৰু মানুহ। আইতাহঁতৰ ঘৰৰ পৰা আহি পেলাই অলপ ঘৰলৈ আহিলোঁ। এয়া ঘৰত অলপ ফুল চুলবিলাক চালোঁ। মই যিহেতু ফুল বুলি ক'লে অকণ পগলা হৈ যাওঁ। মায়ে কিবা কিবি টোপোলা বন্ধাত লাগিছে, যিমানেই হ'লেও জীয়েকক দি পঠিয়াবলৈ। আপোনালোককো দেখুৱাম, চাই থাকক দেই। তাৰপাছতে মই আমাৰ নানী ঘৰলৈ গ'লোঁ। এয়া মোৰ নানী। নানী ঘৰত চাহ তাহ খাই আমি প্ৰায় 8:30 বজাত ৰাতি ঘৰ পালোঁহি। কি তুমিতো আধা খাই থৈছিলা ন? তুমি ভাল পোৱা বিস্কুট? সৰু মাছ, কণী, মাছৰ কণী, এইখিনি গ্ৰেভি। তাৰপাছত চান পাপৰি, মধুৰি, নেকি পাত কঁঠাল, তাৰপিছত পচলা দুটা। আমি আচলতে ভাত খাই নাহিলোঁ, বহুত কম সময়লৈ গৈছিলোঁ। আহি 8:30 ঘৰ সোমালোহি, আৰু মায়ে চব দিয়ে পঠিয়াইছিলে।
অকল ভাতটো পাতিলোঁ। ছোৱালী এতিয়া চাহহে খায় বোলে, ভাত নাখায়, ভাত দেৰিকৈ খাব। তাই চাহ বনাই দিবলৈ গৈছে মোক। পানী উতলিছে, হাতত উলিয়াই লোৱা চাহপাতকণ, আন্দাজটো কেনেকৈ পাবা? তেনেকৈ ঢালিলে সৰহকৈ ঢাল খাই যাব। বা চাহ বাকিবলৈও শিকি আহিলে নানী ঘৰত। গাখীৰ চাহ নহয় আকৌ, লাল চাহ। চাহপাত বেছি আৰু অকণমান লাগিব। লকডাউন হোৱাৰ পৰা আচলতে পঢ়া শুনা কৰিবলৈ অলপ টান পোৱা হ'ল ল'ৰা ছোৱালীবিলাকে। চবৰে হৈছে চাগে। এয়া মাৰ লগত তাত থাকি থাকি লগতে লাগি থাকে। এতিয়া ঘৰত আহি মোক চাহ বনাই দিম বুলি ক'লে। হৈ গ'ল। চাওঁ কালাৰটো অহা নাই। মোৰ চিন্তাই নাই এতিয়া। এই বোলে মোৰ মূৰ বিষাইছে, বেটি চাহ একাপ দিয়া, তুমি পটককৈ আনি দিব পাৰিবা। অঁ, সেইটো মই জ্বলাই দিব লাগিব হয়নে? চাওঁ কিমানকণ লৈছা আৰু চাওঁ হাতটো দেখুৱাচোন। অঁ, হৈ যাব। হৈ গ'ল। সেইখন গোটেইখন দি দিয়া। এই ইমান ওপৰৰ পৰা দিয়ে নি? নপৰে এই আছে। চেনি দি খাবা নে চেনি নিদিয়াকৈ খাবা? কমাই দিছোঁ, শুকাই যাব নহয়। চেনি দি খাবা নে চেনি নিদিয়াকৈ? অঁ, দিয়া। মই নাজানো, মোৰ ভুল হৈ গৈছে। অঁ, ইকণ চেনি নহ'ব, আৰু অকণমান লাগিব। অঁ, ঠিকেইতো, তোমাৰ আন্দাজত দিয়া। অঁ, তুমি খোৱা যদি মই অকণমান বহাই দিছোঁ। অঁ, বাছ বেছি চেনি খোৱা বেয়া। চেনি খাব লৰাব নালাগে, তাতে উতলিব আকৌ। পিঠাখন ঢালিবতো মই লাগিব। তুমি ঢালিব নোৱাৰা। নানী ঘৰত তলৰ স্লেবখন চাপৰ, আমাৰ ইয়াত ওখ নহয়, তোমাৰ গায়ে চাই পৰি যাব। কিয় মাফ কৰি দিওঁ দেই। হৈ গ'ল, চাহ উতলি শুকাই যাবগৈ আৰু। ৰ'বা, মই ঢালি দিছোঁ, তুমি চাকনিখন ধৰি দিয়া। দেউতাকৰ ভাগৰ লাগিছে, দেউতাক শুলে চাহ নাখায়। ডাঙৰ আম তেতিয়াহে দেখিম। দুকাপ বাকিছে। কিমান হেঁপাহত চাহকাপ বাকি দিছে। এতিয়া নোখোৱাকৈ থাকিব নোৱাৰোঁ, তো আমি চাহ খাওঁ এতিয়া। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই পেলাই ভালেই লাগিব নিশ্চয়। যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰিব দেই। তেতিয়াহ'লে আজিলৈ আহোঁ, ধন্যবাদ। ৰঙা